খবৰ সকলোৱে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস মোৰ কাৰণে আজি দিনটো মানে মোৰ কাৰণে খুব প্ৰিয় মই প্ৰত্যেক বছৰ আজি দিনটো এটা পুলি ৰুওঁ যিকোনো পুলি ফলমূল পুলি হওক যেনেকুৱা ধৰণৰ পুলি হওক মই ৰুওঁ যেটো পুলিয়ে ছাঁ দিব পাৰে ফ্ৰেছ অক্সিজেন দিয়ে তো হেনেকুৱা এটা পুলি ৰুওঁ প্ৰত্যেক বছৰ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ আগৰ পৰা চাইছে গম পাব মই প্ৰত্যেক বছৰে ৰুওঁ তো আজিও মই এটাৰ পুলি ৰাতিপুৱাতে ৰোৱা কথা আছিল কিন্তু ৰাতিপুৱা ৰুব নোৱাৰিলোঁ যেহেতু শুই উঠি এনেকুৱাকৈ মানে ৰ'দটো দিয়ে ৰুব নোৱাৰিলোঁ সেইটো সময়ত ৰুই দিয়া হেঁতেন পুলিটো আজি নিজিৰিলেহেঁতেন চাগে মই নাজানো পুলিটো জিৰে নে নিজিৰে যিটো গৰম পৰিছে কিন্তু আশা আজিলৈকে মই যিমানকেইটা পুলি ৰুইছোঁ চবকেইটা পুলিয়ে কিন্তু জিৰিছে কিন্তু এইটো পুলিও আশা কৰোঁ জিয়ক আৰু একদম মেইন ৰাস্তা কিনাৰতে ৰুইছোঁ আমাৰ মেইন ৰাস্তা কিনাৰত ৰোৱা কাৰণটো এইটো কথা যাতে ৰাস্তাত অহা যোৱা কৰা মানুহবিলাকো ছাঁ পায় আৰু আমাৰ স্কুল এখন আছে LP স্কুল এখন আমাৰ ওচৰতে যাতে ল'ৰা ছোৱালীবোৰে জামু চিঙি খাব পাৰে ডাঙৰ হ'লে গছজোপা যেতিয়া জামু লাগিব তাতে যেতিয়া ল'ৰা ছোৱালীবিলাক আহিব খাব ফেজ গছৰ পৰা জামু খাব পাৰিব আমি পঢ়ি থাকোঁতে আমিও খাইছোঁ স্কুলৰ ওচৰতে আছিলে তো সেইটো কাৰণে ৰুলোঁ প্ৰত্যেক বছৰে ৰুওঁ ভাল লাগিল এইটো ভিডিঅ' ক্লিপ মই কেতিয়া দিব পাৰোঁ নাজানাব আৰু কোনে কি পুলি ৰুলে মোক কমেণ্ট কৰিব যে মই আমুকটো ৰুলোঁ আপোনালোকে যদিও নাই ৰুৱা প্ৰত্যেক বছৰে ৰুব ফ্ৰেছ অক্সিজেন পাব ভাল লাগিব নিজৰ মনটো ভাল লাগে তো সেই এইফালে চব মোৰ ওপৰৰ ওচৰত ছাইডতে একদম আম লাগি আছে কিন্তু খাবলৈ বৰম টেঙা খাবলৈ মস্ত বেয়া তো সেয়াই কেতিয়া দিব পাৰোঁ নাজানো ভিডিঅ'টো এয়া আজি মই এইটো পুলি ৰুলোঁ মই এয়া পানী অকণমান দি দিছোঁ ইমান গৰম এইটো হ'ল বগীজামু পুলি হয় একদম ধুনীয়াকৈ ৰুইছোঁ ভালকৈ জিয়ক অপরাধ বিনাশন এয়া আমাৰ ঘৰৰ ওচৰতে খনিকৰ ফুটি হৈ আছে তো পিছবেলা সময়ত মই আহিব নোৱাৰিলোঁ যেতিয়া দৌৰিলে এতিয়া এটা 20 হ'ল মই আহিছোঁ গা পা ধুই মেলি বাহেত আগতে অথনি আহি গ'ল আকৌ বাক লৈ আহিছোঁ চাকি জ্বলাবলৈ মানে লেডিজ প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলোঁ আৰু এতিয়া সেইটো কাৰণে যেতিয়া 12টা বাজি গ'ল তাৰ পিছতে আহিছোঁ নেক্সট ডে সোমোৱাৰ পাছত তো আহিছোঁ আমি এইখিনি আহি পিনি বহি আছোঁ এয়া মামাৰ ঘৰত মাহঁত অথনি আহি গ'ল এতিয়া বৌমাহঁত আছে আৰু কিমান দেৰিলৈকে শুনিব পাৰোঁ থাকিম একে লগতে লগৰ কেইজনমানো আছে তো শুনি আচলতে এনেকুৱা ধৰ্মীয় অনুষ্ঠানত থাকিবলৈ পাৰিলে ভাল লাগে দুখন এখন কাম কৰি দিব পাৰিলেও ভাল লাগে কিন্তু মই আগবেলা সময়টোত নাপালোঁ আহিবলৈ পাছবেলা হৈছিলে আদৰিছিলে সেইটো সময়ত মই নাপালোঁ কিন্তু যিমানখিনি ভিডিঅ' ক্লিপ আছে মই খুজিছোঁ মোৰ তুলতুলিয়ে কৰিছে দিব তাই তো পুথিখন দেখাওঁ আহক পুথিখনৰ ভিডিঅ' ক্লিপ এটা কৰি থৈছে ফটো এখন লৈ থৈছে তো ওচৰৰ পৰা আমিতো দেখা নাই আপোনালোকক দেখুৱাওঁ আপোনালোকেও চাগে দেখি পাইছে নাই এয়া চাওক ইমান ধুনীয়াকৈ লিখি থোৱা আছে তো আমি বাৰু এইবিলাক বুজি নাপাওঁ তথাপিতো তো ধুনীয়াকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে ভাল লাগে এনেকুৱা ধৰ্মীয় অনুষ্ঠানবিলাকত মন প্ৰাণবোৰ ভাল লাগে পবিত্ৰ লাগে নিজকে এইফালে তেখেতলোকে পঢ়ি আছে আৰু আমাৰ গাঁৱৰ ভক্তসকল আছে যিহেতু চবেই ইমান ৰাতিলৈকে টোপনি ক্ষতি কৰিব নোৱাৰে গোটেই মাজতে আমিও সেই যিমান দেৰিলৈকে পাৰোঁ চেষ্টা কৰিম থাকিবলৈ আৰু টোপনিয়ে কিন্তু একদম গৰম মাৰি ধৰিছে চাওকচোন আপোনালোকে দেখিছে চাগে মোৰ এইফালে মুখত মানে নাকৰ তলত 3টা পিম্পল চুটি আছে তো এহেঁতি কিজনী দেখি মানে ফুটাবলৈ এনেকুৱা জোচ দেখায় যে মানে ফুটাই আহিব কেনেকৈ টেপিছে ওপৰতে পুৰা মজা লয় ভাল হৈ যায় ওলালে আৰু ওলাবলৈ নাপালে আৰু ওলাব ভালকৈ পকা নাই আৰু কেঁচাকৈ ফুটাইছে একদম টোপনি ওলাই গ'ল আমি যাবগৈ এতিয়া চাচোন চা পেটা থাকিলে শনিকৰ ফুলটো শান্তি দিয়া নাই মোক চাচোন যদি মোক মুখৰ গুটিকেইটা পুঠৰ লাগিব মান বিষালে অকণ বেলেগ দুখন সেইখনো বেলেগ দেখিছা নাই 3টা 8ত পুথিখন পঢ়ি মনটো কৰিলে এতিয়া নাম লৈ আছে তো হৈ গ'ল আৰু পঢ়ি আমি যাম আৰু লাহেকৈ
এতিয়া নাম লৈছে, নাম ভাঙিব, তাৰপিছত প্ৰসাদ খাব দিব, প্ৰসাদ খাই মেলি আমি যাম। তো আমাৰো সেইকাৰণে শৰাই দি থোৱা আছিলে, একেলগে লৈ যাম আৰু ভাবিছোঁ। আৰু এতিয়া আকৌ ৰাতিপুৱা ইমান দেৰি ফোন থাকিলেও ইয়াতে ৰাতিপুৱা তেনেকৈ আহিম। মাতটোতো বহিয়ে গৈছে পুৰা। সেয়াই নাম লৈ আছে, এতিয়া ভকতসকলে প্ৰসাদ খাই যাম আৰু টোপনি মাৰিছে। এইটো সময়ত চবৰে টোপনি ধৰে, চব টোপনি গৈছে। আমিও যাম আৰু আহিছিলোঁ চাকি জ্বলাবলৈ, ইমান দেৰি ৰখিলোঁ। এই আহিলোঁ আৰু এতিয়া আমি একদম কেইটা বাজিলে এতিয়া 5:02 হৈছে। প্ৰসাদ চসাদ লৈ ৰাতি 1 বজাতে অহা, এতিয়াহে আহিছোঁ আৰু সেয়া আমি যাওঁ। 5টা বাজিছে, বেছি যোন পোহৰ হৈছে কাৰণে এনেকুৱা দিছে। 5টা বাজিছে, বেছি নাই টাইমে মানে যাওঁ। আমাৰ ওচৰতে খনিকৰ পাত হৈ আছিলে, তালৈ আহিছোঁ ৰাতি 1 বজাত। মাত চাত ভাঙি শেষ, মানে মাতটো বহি গৈছে, চকু পুৰি ইমান টোপনি ধৰিছিলে। সেইটো সময়তে মই আহিবই নোৱাৰিলোঁ। আকৌ ভোজ খাবলৈ আহিম আৰু একেবাৰে আকৌ ভোজ খাওঁতে লগ পাই আছোঁ। সেইকাৰণে কি খবৰ সকলো, আশা কৰোঁ চবৰে ভাল। মই ওলাই আহিছোঁ খনিকৰ পুথিলৈ। কালিও হৈ আছিলে, কালি মই আহিছিলোঁ। তো এতিয়া আহিছোঁ, ভোজ আছে। ইমান ৰ'দ দিছে, আহিছোঁ এয়া ওলাই, ৰ'দ দিছে মানে। তো আহিছোঁ, দেখুৱাই থাকিম। এতিয়া কালি ৰাতি 3টা বজাতে শেষ হ'ল, ৰাতিপুৱালৈকে থাকিলোঁ, শুনিলোঁ। এতিয়া গৈছোঁ, তো বলক দেখুৱাই থাকিম পৰিৱেশটো। বলক আমি খাবলৈ বহিছোঁ। ক'ৰপৰা চলি হয় নাই বাৰু এয়া খানাত আছে চিম্পুল একদম খানা, মছলা বিনা মছলা দি ইমানেই টেষ্টি হৈছিলে খানাটো। দাং ভাজি, দালি, পনীৰ, পটল ভাজি বহুত টেষ্টি হৈছিলে। একদম মা মছলা দিয়া নাই, খাবলৈ কি ধুনীয়া হৈছিলে, মানে ভাল লাগিছিলে খাবলৈ। এতিয়া খনিকৰ পুথি যাবগৈ আৰু এয়া ঘৰৰ গৃহস্থ উলিয়াই দিছে পদূলিলৈকে। সেয়া গ'লগৈ, আমি আগবাঢ়িলোঁ অকণমান। বৰষুণ দিছে, কালি আনোতো সেইটো সময়ত বৰষুণ দিছিলে। এতিয়া যাওঁতো এয়া বৰষুণ দিছে, কিমান পবিত্ৰ কৰি দিছে মানে জেগাডোখৰ। জাগতি ওলাই গৈছে সঁচাকৈ ন, কালি বোলো যোৱা অহা সময়তো দিছে, এতিয়া মোৰ জাগতি ওলাই গৈছে। আমি আহিলোঁ, মানে কি কয়, কিমানে পবিত্ৰ মানে। কালি যেতিয়া আহিছিলে পুথিখন, তেতিয়া চিপচিপকৈ বৰষুণ দিছে, মানে মানুহ আহিব যোৱাব নোৱাৰাকৈ নহয় আৰু চিপচিপকৈ বৰষুণ দি মানে পবিত্ৰ কৰি দিছে জেগাডোখৰ। আৰু মানে আজি গৈছেগৈ এইমাত্ৰ, তো এনেকুৱা মানে চিপচিপকৈ বৰষুণ দিছে, একদম জাৰগতি ওলাইছে। ভাবিলেচোন, আপোনালোকে ভাবকচোন, আমি সেইডোখৰ পৰা এডোখৰলৈকে চেণ্ডেলযোৰ খুলি খোজকাঢ়িব নোৱাৰোঁ, তেওঁলোক কিমান দূৰৰ পৰা চেণ্ডেল নিপিন্ধাকৈ ইমানখিনি কৰে। ভগৱানে কিমান শক্তি দিয়ে, কিমান শক্তি আছে নহয়নে বাৰু। সঁচাকৈ ভাবিলেও একদম যাব সময়ত দুখ লাগি যায়গৈ। মোৰ আজি দুখ লাগি গ'লগৈ, ভাল লাগে ইমান কণ, নহ'লেতো আমি ক'ত, আৰু আগে পিছে মই ক'তো যোৱা নাছিলোঁ এনেকৈ। তো খনিকৰ পুথিলৈ আজি গ'লোঁ, ভাল লাগে। এতিয়া মই ঘৰলৈ আহিলোঁ, তো সেয়াই আৰু ভাল লাগিলে, মনটো পবিত্ৰ লাগিলে, ভাল লাগিলে। সেয়াই আজিলৈ বাই বাই, নেক্সট এটা ব্লগত আকৌ লগ পাম।